হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই ভাবিছোঁ যে সেই গাজৰ হালোৱা অলপ বনাম আৰু আপোনালোকে চাই থাকক। ঠিক আছে, আমি এতিয়া গাজৰ হালোৱা বনাবলৈ মই গাজৰখিনি ধুই তাৰ বাকলিখিনি অলপ ৰুকি ধুই ল'লোঁ। আমি এতিয়া গেছটো জ্বলাই আমাৰ পেনখন বহাই দিছোঁ গৰম হ'বলৈ। ইয়াতে পেনখন গৰম হৈ আহিছে। আমি ইয়াতে 2 চামুচ আমি ঘি দি দিম। আমি ইয়াত ব্যৱহাৰ কৰিছোঁ অন্নপূৰ্ণা ঘি। আপোনালোকে যিটো ব্ৰেণ্ডৰ ঘি ভাল পায় সেই ইউজ কৰিব পাৰে। অকণমান আমি নিমখ দি দিম। এতিয়া আমি পুনৰ এবাৰ ঢাকনিখন আঁতৰাই লৰাই দিছোঁ। কেনেকুৱা হ'ল চাওঁ, কিমানখিনি আগবাঢ়িল। ইয়াতে আমি এতিয়া অলপ গাখীৰ দি দিম। একদম চিম্পল পদ্ধতিত বনাই আছোঁ গাজৰ হালোৱাটো, আৰু বহুত প্ৰকাৰৰো বনাব পাৰি। যেনেকৈ মেৱা দিব পাৰি, ইয়াতে মিল্ক মেড দিব পাৰি। আমি এনেই আজি একদম সহজ পদ্ধতিৰে বনাম। গাজৰখিনি হৈ থাকি আমি ইয়াতে কাজুবোৰ সৰু সৰুকৈ কুটি লৈছোঁ। আমি একদম সৰু সৰুকৈ মিহি মিহিকৈ কুটি লৈছোঁ। ইয়াত খাবৰ কাৰণে বহুত, যেতিয়া আমি মুখত দিম ন গাজৰ হালোৱাটো, তেতিয়া খাবলৈ বহুত সোৱাদৰ হয়। সেইটো কাৰণে আমি এতিয়া সৰু সৰুকৈ কুটি লৈছোঁ। ভাল লাগিব গাজৰ হালোৱা, একদম খাই মজা লাগি যাব। আপোনালোকে চাই থাকিব। আৰু আমি ইয়াতে এতিয়া এবাটি চেনি দি দিছোঁ। চেনিটো সোনকালে দিছোঁ যাতে চেনিটো গলি ধুনীয়াকৈ গোটেইবোৰ গাজৰৰ যিখিনি আছে আমবোৰ গোটেইবোৰতে যাতে সুন্দৰকৈ সোৱাদটো সোমাই যায়। আৰু লগতে দি দিছোঁ আমি ইলাইচিটো আমি অকণমান থেতালিৰ কাৰণে ইয়াতে দি দিছোঁ, যাতে ইয়াৰ ধুনীয়া এটা গোন্ধ ওলায়। আপোনালোকে ইলাইচিৰ গুড়িও দিব পাৰে। মোৰ তাত ইলাইচিৰ গুড়িটো নাই, সেইকাৰণে 3টা ইলাইচি মই সৰু খুন্দনাত খুন্দি দিছিলোঁ। আমাৰ হালোৱা প্ৰায় ৰেডি হৈয়ে গ'ল। আমি গাজৰখিনি সৰু সৰুকৈ কুটি লৈছিলোঁ কাৰণে সোনকালে হৈ গ'ল। আপোনালোকে এতিয়া কাজু আৰু আলমণ্ড সৰু সৰুকৈ কুটি লৈছিলোঁ। এতিয়া আমি কাজু আৰু আলমণ্ডখিনি দি দিছোঁ। গোটেইখিনি আমি দি দিছোঁ ইয়াতে লৰাই দিওঁ, যাতে গোটেইখিনি হালোৱাৰ লগত কাজু আৰু আলমণ্ডখিনি যাতে। আপোনালোকে আগলৈকে কি ভিডিঅ' চাব বিচাৰে, আমাৰ যেনেকৈ ৰেচিপিৰ ভিডিঅ' আছে, আকৌ আপোনাৰ ব্লগ ভিডিঅ' আছে, আপোনালোকে কেনেকুৱা ভিডিঅ'বোৰ চাব বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আৰু কেনেকুৱা ৰেচিপি আপোনালোকে ভাল পায় কমেণ্ট কৰিব পাৰে। মই তেনেকুৱা বনাবলৈ ট্ৰাই কৰিম। আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্টটো এনেও কৰিব আপোনালোকে, কাৰণ ভাল লগা বেয়া লগা সেইটো কথা মই তেতিয়াহে গম পাম।